ব্লগ চলে আপোনাৰ স্বাগতম জনালোঁ। আপোনালোকক কৈ আছিলোঁ যে মই নেক্সট ভিডিঅ'ত দেখুৱাম বুলি আমাৰ মহামায়া মন্দিৰটো। আজি মই ভিডিঅ'টো লৈ আহিছোঁ, চাই থাকক আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। মহামায়া মন্দিৰ চাওঁ, আমি মহামায়া মন্দিৰৰ ভিতৰতে আছোঁ বাৰু। আমাৰ গাঁৱৰ গোটেইখিনিয়ে মানুহ আহিছে ইয়াতে। এতিয়া আমি গোটেইখিনি বহি আছোঁ এতিয়া। এয়া পৰাণ, এয়া মনোজ, আৰু ইফালে আছে আমাৰ চাণক্য মনোজ হয়। ভালকৈ বলো চাওক, আমাৰ গাঁৱৰ গোটেইখিনি মানুহে আমাৰ মন্দিৰলৈ আহিল বুজিছা বাৰু। ইয়াতে মানে সমাধিব যাব মানে সদায় পৰা মানুহ আহে, বহুত জেগাৰ পৰা মানুহ আহে, মানে মন্দিৰটো বিখ্যাত মন্দিৰটো, সেইকাৰণে বহুতৰ অন্তৰ জেগাৰ পৰা মানুহবিলাক আহে। এতিয়া আমি শেষলৈকে চাই থাকিব ভিডিঅ'টো, এতিয়া আপোনালোকে গম পাই যাব। মানে লুটুকনেও আহিছে আমাৰ লগত মানে মন্দিৰলৈ, মহামায়া মন্দিৰ চাবলৈ। এই মানে তেওঁ মানে বহুত আনন্দিত হৈ উঠিছে মানে মন্দিৰত আহি পেলাই। চাওক কেনেকুৱান সুন্দৰদৰে আছে তেওঁ, মানে তেওঁৰ মাক এইজন। লগত কিবা কাৰণে বোলে কিবা ক'ব পৰা নাই, অলপমান মোৰ ভিডিঅ' লৈ কিবা ক'ব আৰু মন্দিৰটোৰ বিষয়ে অলপ আপুনি অলপ কিবা মানে মন্দিৰটো সিমান এটা নাজানো আৰু এয়া ৰূপম ডেকাৰ লগত আজি আহিলোঁ। ৰূপম ডেকা ইয়াতে আগৰে চিনাকি, আগতে আহিছে, বহুতবাৰ আহিছে। ইয়াৰ আগৰ এটা ভিডিঅ' হৈছে, তাতো আহিছেই কেইদিনমান আগতে, আপোনালোকে চাইছে কিজানি। তাৰপিছত মন্দিৰটো ভাল লাগে, সেই আপোনালোকে আহিব পাৰে। কি বুলি কয়, জালুকবাৰী, এইখিনি জেগাটোৰ নাম জালুকবাৰী বুলি কয়। তাৰপিছত গাঁৱতে পৰে বাৰু, দৰঙতে পৰে আৰু পৰিৱেশটো ইমান হেৰি নহয় আৰু ভাল লাগে আৰু গাঁৱলীয়া টাইপৰ পৰিৱেশ। আৰু মনোজে কি কওঁ, নমস্কাৰ, মই আৰু কি কওঁ, এই আমাৰ লাচিত আছে মন্দিৰত আহি আপোনাৰ কেনেকুৱা অনুভৱ? ধুনীয়া লাগিছে, আজি প্ৰথমবাৰ আহিছোঁ। আৰু মোৰ চেনেলৰ বিষয়ে তুমি অলপমান কিবা কৈ দিয়া। ৰূপম বৰা চেনেলটো আপোনালোকে ভালকৈ যদি ভাল পাইছে চাই, এতিয়া ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো, এইখিনিয়ে আৰু। চাণক্য দুআষাৰমান কৈ দিয়া। এই লাজ কৰিছে নকয়। চাওক আপোনালোকে ইয়াত আহিব পাৰে, মানে বহুতৰ পৰা মানুহ আহে ইয়াতে। মই মানে ভিতৰত কথা ক'ব নোৱাৰোঁ কাৰণ বহুত মানুহ মানে বহুত হাল্লা হৈ আছেতো, সেইকাৰণে মই কথা ক'ব পৰা নাই, মই বাহিৰ ফালে আহিছোঁ। এয়া মানে আপোনালোকে যদি আহে, দৰঙৰে জালুকবাৰী বুলি কয়, এইখিনি আহিব পাৰে আপোনালোকে। আমি মানে চাকিটো দি উঠিলোঁ, চাকি দি উঠি ভিডিঅ' সদায় কিবা অলপ কৈ দিয়ে, অলপ কৈ দিয়ে মোৰ ভিডিঅ'ৰ বিষয়ে। তোৰ ভিডিঅ'টোৰ নাম কি? চেনেলটো ৰূপম ডেকা ব্লগছ। সকলোৱে ছাবস্ক্ৰাইবাৰ আৰু শ্বেয়াৰ কৰিব আৰু লগতে লাইক কৰিব। সেয়া সেইখিনিয়ে ক'ব লগা, মই একো নাই আৰু। থেংক ইউ, তেওঁলোকে ধন্যবাদ থাকিল ভিডিঅ' কৰাৰ কাৰণে। আৰু মানে কাতি মাহত ইয়াতে বহুত ডাঙৰকৈ এখন মানে ডাঙৰকৈ হয়, বতা জ্বলোৱা হয়। আপোনালোকে যদি আহে মোৰ ভিডিঅ' চাই, তেতিয়া আপোনালোকে আহিব পাৰে, মোক কণ্টেক্ট কৰিব। যদি মই ডিছক্ৰিপশ্যনত মোৰ নাম্বাৰটো দি দিম বাৰু, মানে অলপ মোৰ মানে মন্দিৰৰ বিষয়ে অলপ কৈ দিব। হয়, মন্দিৰত আহি পেলাই ভাল লাগিছে। এখন মহা মন্দিৰত আহি আমি বহুত ভাল পাইছোঁ আৰু তেওঁক পুজিব পাই, তেওঁক দেখিবৰ কাৰণে চৰণত আমি বহুত আগ্ৰহ হ'লোঁ। আৰু ভগৱানে ভালে ভালে ইয়াতে আনিলে, তেওঁক আমি অলপমান নাম কীৰ্তন কৰিম, ধূনা দিলোঁ। এতিয়া তেওঁক লৈ বহুত আমি আনন্দিত। আৰু মোৰ ভিডিঅ'ৰ বিষয়ে আপুনি কিবা এটা কৈ দিয়ক। তোমাৰ ভিডিঅ'ৰ বিষয়ে ভাল লাগিছে, তুমি মন্দিৰৰ ভিতৰত যে ভিডিঅ' কৰিছা, তোমাৰ বহুত আনন্দিত। আমি তোমাৰ কাৰণে বহুত ধন্যবাদ দিছোঁ। ধন্যবাদ আইতালৈ ধন্যবাদ থাকিল মোৰো বাৰু। হয়, মানে এতিয়া বুট দি আছে, বুট দি আৰু বুট, কল আৰু আপেল কিবা এনেকুৱা অহা নাই। এতিয়া বাৰু কল আৰু বুট আহিছে, আৰু আমাৰ ইয়াৰ গোটেইখিনিয়ে বুট লৈছে, এতিয়া মাহ প্ৰসাদ লৈ লৈছে। আৰু মানে এতিয়া মন্দিৰ আমি বুটটো খাই পেলাই আৰু মই ঘৰলৈ যাম। তাৰপিছতে চাওঁ, আমাৰ দাদাজনে কল খাইছে, কল খাই এতিয়া আমি বুটটো খাই লওঁ বাৰু। ধন্যবাদ। আমি সেই ওচৰলৈ এতিয়া আহিলোঁ, বেছি দীঘলীয়া ভিডিঅ'টো নকৰিলোঁ। আপোনালোকৰ যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো, আৰু ভিডিঅ' চাই থাকিব আপোনালোকে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।